এবাৰ দুজনী শুনাব হেৰি তাৰমানে আচলতে বয়সস্থ মানুহখিনি আমাক খেলিবলৈ নিয়ে আমাৰ স্বাস্থ্যটো ভালে থাকক বুলিয়ে লৈ গৈছে আমি গৈছোঁ যিবাৰ গৈছোঁ আমি 14 চনৰ পৰাই গৈছোঁ 14 চনৰ পৰা খেলি খেলি নিজৰে পইচা খৰচ কৰোঁ খেলি মেলি তাৰমানে পুৰস্কাৰকেইটাহে পাওঁ আমাৰ নিজৰহে পইচা খৰচ হয় সেইটো ভাল লাগে নিজৰ পইচা খৰচও সেইটো আমি অনুভৱ নকৰোঁ তাৰমানে জেগাখনো চাবলৈ পাওঁ আমাৰ লগৰ বন্ধুবৰ্গক বহুত লগ পাওঁ তাৰমানে গোটেই অল ইণ্ডিয়া মানুহখিনি লগ পাওঁ ভাৰতবৰ্ষত খেলি সেইখিনি ভাল পাওঁ খেলি নিজৰ পইচা গৈছে বুলি আমি নাভাবোঁ আৰু তাৰমানে সেইটো স্বাস্থ্যকণ 14 চনৰ পৰাই গৈছোঁ 14 চনৰ পৰাই মই মুঠতে থাৰ্ডটো পাইছোঁ ছেকেণ্ডটো পাইছোঁ তাৰপৰা এইবাৰ ফাৰ্ষ্ট ডিছকাছত ফাৰ্ষ্ট পাইছোঁ প্ৰত্যেক বছৰে পাই আছোঁ ক্ষীৰদা চুতীয়া মোৰ নাম 3 নং চিমেণ্ট চাপৰি গাঁও হয় বয়সটো মই প্ৰথমে 50 পৰা খেলিছোঁ এতিয়া মোৰ বয়স 70 হয় এতিয়া মই জেভলিং থ্ৰ'ত পাইছোঁ থাৰ্ডটো ডিছকাছত পাইছোঁ ফাৰ্ষ্টটো এইটো কলকাতা পোনপ্ৰথমতে আমি তেখেতলোকক আমাৰ চিমেণ্ট চাপৰি সন্মিলিত নাৰী ঐক্য মঞ্চৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আন্তৰিক ধন্যবাদ দিছোঁ এই জেগাডোখৰলৈ তেওঁলোকে গৌৰৱ কঢ়িয়াই অনাৰ বাবে অকল এই বছৰে নহয় আমাৰ চিমেণ্ট চাপৰিত প্ৰায় 10 গৰাকীমান মহিলা আছে পুৰুষো আছে অসমৰ বিভিন্ন স্থানত গৈ তেওঁলোকে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে এখেত হ'ল নিউমাই বৰুৱা তেওঁ কেইবাবাৰো খেলিছে আৰু তেওঁলোকে এই বয়সত এই আজি 75 বছৰ বয়সত যে তেওঁলোকে খেলিবলৈ ওলাই গৈছে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু দ্বিতীয়তে হ'ল আমাৰ যিখিনি চিমেণ্ট চাপৰি মহিলাই মানে এককভাৱে খেলি আছে আমি চিলাপথাৰ শাখা হৈ আমাৰ চিমেণ্ট চাপৰি মহিলাসকলে খেলে চিলাপথাৰ জোনত আৰু গোটেই মহিলাখিনি আমাৰ উদ্যম আছে আৰু এগৰাকী আছে দুৰ্গাৱতী কোঁৱৰ তেখেতেও মানে ফাৰ্ষ্টে পাই আছে তেখেতে ৰানিঙত খেলে আজি দুৰ্ভাগ্য আমাৰ কাৰণে তেখেত আহিব নোৱাৰিলে আৰু ক্ষীৰদা চুতীয়াও আমাৰ নতুনকৈ খেলিছে যদিও তেওঁ খুব প্ৰতিভাৱান খেলুৱৈ মানে ভাল পাইছোঁ আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যত দিনতো আমাৰ মহিলাসকলে যাতে আমাৰ বয়স হ'ল বুলি দোহাই নিদি এনেধৰণে খেলপথাৰলৈ ওলাই আহিলে তেওঁলোকৰ স্বাস্থ্য পাতিও ভাল হ'ব বুলি আমি ভাবোঁ ইমানকে কৈছোঁ ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাম আমাৰ জয়া স্মৃতি দিৱসত আজি আমি তেওঁলোকক থুলমূলকৈ হ'লেও আমি শুভেচ্ছা জনাইছোঁ হয় দুগৰাকীয়ে ক্ষীৰদা চুতীয়াই পাইছে জেভলিঙত পাইছে আৰু ডিছকাছত পাইছে এগৰাকীয়ে প্ৰথম স্থান পাইছে আৰু আনটো পুৰস্কাৰ শ্বৰ্ট ফুটত দ্বিতীয় পুৰস্কাৰ পাইছে আৰু নিৰুমাই বৰুৱাও তেখেতে 75 বছৰ বয়সত খেলিছে তেওঁ ডিছকাছত প্ৰথম স্থান পাইছে আৰু শ্বৰ্ট ফুটত থাৰ্ড পাইছে তেওঁলোকে চিমেণ্ট চাপৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে বেংগলোৰ চেন্নাই হায়দৰাবাদ কলকাতা অসমত আৰু এইবাৰ তেওঁলোকে এছিয়ান গেমছলৈ যাবলৈ হাবিয়াস কৰি আছে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যাতে এই যিসকল মানুহে ভেটাৰাণ খেলিছে বয়সস্থ মানুহ তেওঁলোকে যে খেলিবলৈ এটা উদ্যম লৈছে যে খেল যে খেলিব লাগে মানুহে এই কথাটো চৰকাৰেও তেওঁলোকক অকণমান গুৰুত্ব দিব লাগে 75 বছৰ 80 বছৰ 90 বছৰ বয়সলৈকে মানুহে খেলি আছে এই খেলুৱৈসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে হয় চৰকাৰে পেঞ্চন দিম বুলি কৈছে তেওঁলোকেও কয় আমাক পেঞ্চন দিব বুলি কিন্তু চৰকাৰে ইয়াৰ প্ৰতি এটা কাণ সাৰ দিলে আমি ভাল পাওঁ আমি জনপ্ৰতিনিধিসকলকো আজি ইয়াৰ পৰা আমি অনুৰোধ কৰিছোঁ যাতে এই খেলুৱৈসকলক তেওঁলোকে অকণমান সহানুভূতিৰে চায় সন্মিলিত ঐক্য মঞ্চৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ খেলে মানুহক মানসিক উৎকৰ্ষ সাধন কৰে এই জ্বলন্ত প্ৰমাণ আমাৰ বয়োজ্যেষ্ঠ আইসকলে আমাৰ চিমেণ্ট চাপৰি অঞ্চললৈ যিটো গৌৰৱ কঢ়িয়াই আনিছে আমাৰ বাবে সেয়া হৈছে আমাৰ আদৰ্শ সেয়া হৈছে আমাৰ আমাৰ চিমেণ্ট চাপৰি অঞ্চলটো সোণালী হৈ জিলিকি থাকিব ইতিহাস হৈ জিলিকি থাকিব কৰ্মই সদায় আমাক ইতিহাসৰ আঙুলি টোৱাই নৱপ্ৰজন্মৰ বাবে ই আদৰ্শ আমাৰ আইসকল এই বয়সতো তেখেতে বয়স কোনো হেঙাৰ হ'ব নোৱাৰে বুলি আমাৰ নৱপ্ৰজন্মক দি থৈ যাব গৈছে সেয়েহে আমি তেখেতলোক এই বয়সত যিখিনি আমাক গৌৰৱ কঢ়িয়াই আনিছে আমি তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকে এই আগলৈও এই যিটো আমাৰ তেখেতলোকৰ যিটো উদ্যম সেই উদ্যম যাতে খেলৰ বাবে যিটো উদ্যম সেই উদ্যমটো যদি তেখেতলোকে পিছ পৰি নাযায় সেয়ে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতলোকে আকৌ যুঁজাৰু হৈ নতুন উদ্যমেৰে আকৌ পুনৰ খেলত অংশগ্ৰহণ কৰক অলিম্পিক খেলত অংশগ্ৰহণ কৰি আমাৰ চিমেণ্ট চাপৰি অঞ্চললৈ নতুনকৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি তেখেতলোকৰ ওচৰত ভগৱন্তৰ ওচৰত সেৱা জনাই আমি ধন্যবাদ জনাইছোঁ অঞ্চলটো
লোকে কয় দুখীয়া বুলি, লোকে কয় পিছপৰা বুলি, কিন্তু আমি পিছপৰা কেতিয়াও নহয়। আমি সদায় মন সদায় আমাৰ আগবঢ়া, আৰু এই আগবঢ়া কাৰণেই আজি আমি অলিম্পিক খেলত অংশগ্ৰহণ কৰিম বুলি টেঙৰাসভাই আমাক বক্তব্য আগবঢ়াইছে। আৰু এই চেগতে আমি আমাৰ অসম চৰকাৰলৈ এটি আহ্বান জনাইছোঁ, আমাৰ যাতে এই খেলুৱৈসকলৰ মন যাতে ভাঙি নপৰে, আৰু তেখেতলোকে জীয়াই থকাৰ সম্বল হিচাপে এটি যদি ক্ষুদ্ৰ অৰিহণা এটাও যদি তেখেতলোকে আমাৰ এই খেলুৱৈসকলক আগবঢ়ায়, নথৈ তেখেতলোকে সুখী হ'ব। আৰু এই প্ৰাৰ্থনাই আমাৰ চৰকাৰলৈ আমি আহ্বান জনাইছোঁ। বৰুৱা, মই 11 চনৰ পৰা খেলিছোঁ। তাৰপৰা মই প্ৰথম বেংগলোৰতে পাইছোঁ জেভলিঙত ফাৰ্ষ্ট, তাৰপৰা ডিছকাছতো পাইছোঁ, ফাৰ্ষ্টে পাই আছোঁ। চবতে খেলিয়ে ফুৰিছোঁ তেনেকৈ। এতিয়া সিমানে আৰু মোৰ কথা, আৰু নকওঁ। বেংগলোৰ, মণিপুৰ, তাৰপৰা এই কলিকতা, তাৰপৰা আকৌ এয়া কাৰ্বি আলং, তাৰপৰা বঙাইগাঁও, শিৱসাগৰ, এনেকৈ আৰু ডিগবৈ, এইবিলাকতে খেলি ফুৰিছোঁ। এইবাৰ কলিকতাত বোকাখাটত লাভ কৰি আহিছোঁ 3টা, ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ 3টা হয়। এই পাইছোঁ, গোল্ড পাইছোঁ 2টা, তাৰপৰা আকৌ ছেকেণ্ডটো ৰূপৰ নিচিনা দিছে, তেনেকৈ পাইছোঁ। ডিছকাছ, শ্বৰ্টফুট, জেভলিং। ভাল লাগিছে, গ'লে ভাল লাগে, ঘৰলৈ মনতে নপৰে, ফূৰ্তি লাগে, সমাজ পাওঁ। তেখেতলোকো আহক, আৰু ঘৰত বহি থাকিব নালাগে, কাৰণ ভাল লাগে, সমাজ পাওঁ দেই, ঘৰলৈ মনতে নপৰে। ল'ৰায়ো পঠিয়াই, বোৱাৰীহঁতেও পঠিয়াই, যাওক মা ফুৰকগৈ, ফূৰ্তি ফাৰ্তা কৰক, ভাল লাগিছে দেই। আকৌ কৰিছে এতিয়া, তালৈ নাযাম নেকি, কষ্ট হয়, তাকেই নাজানো। চাইনা নাযাম, চাইনা নাযাম, অহা বছৰলৈ যোৰহাট যাওঁ, কষ্ট হয় অলপ, নিজৰে টকা পইচাই খৰচ হ'ব, পঠিয়াব ঘৰত, কিন্তু নাযাওঁ। নাই দিয়া, একো নাই দিয়া, নিজৰ খৰচ নাই কৰা। গৈছোঁ আৰু ৰাইজ চাবলৈ, সমাজখন পাওঁ, ভাল লাগে। নাই অহা, এই প্ৰথম এই সাক্ষাৎ যে পাইছোঁ। আমাৰ এয়া ছোৱালীজনী এজনী, নিজৰ ছোৱালী, তাই এখন আজি কৰাইছে। মোৰ আৰু আছে লগৰ বিয়নী এজনী, তেওঁ ফাৰ্ষ্ট পায়, তেখেত থাকি আহিলে, মিতু আহিছে আজি। মই তেখেতক লগ ধৰিছিলোঁ, মই নাজানো নাই সাক্ষাৎ লৈ, মোৰ ধুনীয়াকৈ আহিব পাৰিলোঁ হেঁতেন, ইমান বেয়াকৈ আহিছোঁ, ল'ৰাই ক'ব বুলিব মা দেই।